এনে ফটো নাই বুলি ক'বা যে সেইকাৰণে ফটো মাৰি দিছোঁ বেনাৰত ফটো নিদিলোঁ ইয়াৰ সেইকাৰণে তাৰ আপত্তি মোক আকৌ ফটোকপিও লগাইছে ইমান কণ নলগোৱাহেঁতেনে হয় দেখোন কিন্তু লগাব লাগিব ইমান কণকৈ তাকো মৰা চাই লগাইছে ঢাকি নিদিলে নহয় আৰু তাৰ মৰা চোৱাতে মুখখন মোৰতো থাকিব খুলি থাকিব মাৰি থওঁ তাকে ভাবিছোঁ ভাওটো কি পাপুদা মেকআপ কৰি আছে মানে সাজু হৈছোঁ গৰম আজি বেছি তাকে চিন্তা কৰি আছোঁ মানে গৰমত মানে মই ঘামো তাকে চিন্তা কৰি আছোঁ গৰমে মৰম কৰিছে নাই গৰমে সাংঘাতিক মৰম কৰিছে নমস্কাৰ বন্ধু বান্ধৱীসকল সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ আজি আছে আকৌ ভাওনা আছে আমাৰ ঘৰৰ ওচৰতে বেছি দূৰ নহয় যিহেতু আজি স্বাস্থ্য একেবাৰে বেয়া পৰহিৰ পৰা জ্বৰ উঠিছে জ্বৰত মানে টেবলেট খাই ভাল পাইছোঁ ভাল পোৱাগৈ নাই বৰ্তমান জ্বৰ উঠি আছে অকণমান টেবলেটটো খালে ভাল হয় জ্বৰটো টেবলেট নাখালে জ্বৰটো আকৌ উঠি যায় অকণমান দেৰি ভালে থাকে তাৰপিছত আকৌ হয় তথাপিতো মই কৈছিলোঁ যে আয়োজক কমিটিক কৈছিলোঁ যে ভাওনাখন কৰিব নোৱাৰিম আপোনাক বেলেগ কাৰোবাক বিচাৰোঁ তথাপিতো সিহঁতে মানে সেই তেওঁলোকে ক'লে যে বেলেগ কোনো নাই তেনেকুৱা যেনে তেনে কৰি দিবা ৰাতিটো কাৰণে তো ভগৱানকে চিন্তা কৰি ভাবিলোঁ কৰি দিওঁ আৰু আপোনালোকেও আশীৰ্বাদ কৰিব যাতে ভাল হয় যিহেতু ভাওনা কৰি ভাল পাওঁ বেমাৰ চেমাৰ হ'লেও ভাওনা মেইন ভাওনা কৰি ভাল পাওঁ তো ভাবিলোঁ ভিডিঅ' এটা বনাওঁ আপোনালোকক দেখুৱাওঁ আজি ড্ৰেছ আহিব পাপুদাহঁতৰ চাউণ্ড সুশীলাহঁতৰ ফুলবাৰী তো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আজি বহুত বেছি গৰম মই আপোনাৰ ৰ'দটো দেখাইছোঁ কিমান ৰ'দ দিছে ইমান গৰমত আজি ভাওনা কৰিব লাগিব তাতে এইফালে জ্বৰ সেই ভগৱানে জানে কেনেকৈ কৰিম বহুত বেছি ৰ'দ দিছে মোবাইলত থকা হয়তো আপোনাৰ ধৰিব নোৱাৰিব পাৰে কিন্তু বহুত গৰম এই জুলাই মাহটো ভাওনা কৰা মানে ফাটি যায় আৰু ভাওনা কৰাসকলে গম পায় এই জুলাই মাহটোত আৰু ভাওনা কৰা মানে বলিয়া এটা গৰম উঠে তথাপিতো ভাওনা ভাল পাওঁ কৰি যাম আপোনালোকে চাই থাকক ভিডিঅ'টো শেষলৈকে কেনেকুৱা পায় কমেণ্ট এটা কৰি জনাব আৰু ছাবস্ক্ৰাইবাৰ কেইটামান কমি আছে বহুত বেছি কমি আছে বাৰু আপোনালোকে অকণ সহায় কৰি দিব চেনেলটো চালে যদি ভাল পায় চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কমেণ্ট এটা কৰি জনাব কেনেকুৱা পায় নাম হৈছে ভাগৱত দৰ্শন তো আজি নতুন এটা চৰিত্ৰ আকৌ আগতে ভাগৱত দৰ্শন নাটভাগত মই কালৰ চৰিত্ৰটো কৰিছোঁ কিন্তু অকাল কৰা নাই যিজনে লগত ভাগ কৰে তেখেতে ক'লে যে তুমি অকালটো গোৱা মই কালটো গোৱা বুলি ক'লে মই হ'ব গোৱা চেষ্টা কৰিম আকৌ নতুন এটা ভাগ গাবলৈ তো আপোনালোকে চাব তো আজি ভিডিঅ'টো ইয়াৰ পৰাই এনেকৈ আৰম্ভ কৰি দিছোঁ আমি ভাওনালৈ যাব ওলাইছোঁ আমাৰ বাঁহী বাদক বিশিষ্ট এয়া হাঁহি উঠিছে পৰাগ বিশিষ্ট বাঁহী বাদক আমাৰ বেটী দোহাৰ মাজুলী মানে ওম প্ৰকাশ আকৌ আজি লগ পাইছোঁ বহুত দিনৰ মূৰত কেনেকুৱা লাগিছে মাইলাহী একদম ওলাইছোঁ আৰু ভাওনা কৰিব যাবলৈ চাই থাকক আপোনাৰ ভিডিঅ'টো 2000 years later বাইগলৈ ভাওনা কৰা নামঘৰ এইবাৰ নামঘৰত হ'ব ভাওনা ধুব আহিছে দাদা বিশ্বদা এল পাপুদা বিজি আজি যোৰহাটৰ অকণি দাও আহিছে আজি তেওঁৰ হাতেৰে মেকআপ আজি কৰিম চাব অকণি দাই লাহে লাহে মেকআপ কৰি আছে চাই থাকক সম্পূৰ্ণ হ'লে দেখুৱাম আজি হ'লো কুলি কৃষ্ণ পাপুদাই মেকআপ কৰি আছে তপন কি আজি সূত্ৰ নাচ আজি কি সূত্ৰ নাচাবা ভাওনা চাবলৈ নে সূত্ৰ ননাচোৱা বাকী ভালেই নহয় এনেই ফটো নাই বুলি ক'বা যে সেইকাৰণে ফটো মাৰি দিছোঁ বেনাৰত ফটো নিদিলোঁ ইয়াৰ সেইকাৰণে তাৰ আপত্তি মোক আকৌ ফটোকপিও লগাইছে ইমান কণ নলগোৱাহেঁতেনে হয় দেখোন কিন্তু লগাব লাগিব ইমান কণকৈ তাকো মৰা চাই লগাইছে ঢাকি নিদিলে নহয় আৰু তাৰ মৰা চোৱাতে মুখখন মোৰতো থাকিব খুলি থাকিব মাৰি থওঁ তাকে ভাবিছোঁ ভাওটো কি তোমাৰ ইৰাৱতী নে আপুনি গ্ৰুপত কি বুলি দিছিলে পভাৱতী
মানে ভাওনা পাহৰি থাকিলোঁ মানে পাহৰি দিলি তোমাৰ কি গৰমত কি হৈছে তোমাৰ কথা আজি একদম গৰমত উপায় নাই পুৰা ঘামি আজৰি এই ডেছ अरे कहना क्या चाहते हो এই ডেছটো কিন্তু এইহেঁতো পেট ঢাকি পেলালে চোৱা অঁ ইমান ডাঙৰ পেটটো পাপুৰ কিন্তু পাপুৰ ডেছ ধান্দা আমি এইটো কাৰণে ভাল পাওঁ পেট চব ঢাকি পেলালে পেট চবৰে নাথাকে এইবোৰ সাধনা লাগিব এই ববিতা তুমি ডাঙৰ কাম এটা কৰিলে নহয় পেটটো ঢাকি পেলালে মানুহজনে আজি সোনকালে সৰু ল'ৰা নহয় বুঢ়া ল'ৰা কিন্তু এটা কাৰণে ভাল লাগিছে কালাৰ কিন্তু নমৰাকৈ হৈ গৈছে মানুহটো অঁ হা তাই আঁকি বাকি দিলে হৈছে অকল আঁকিহে দিছে আৰু গা ৰঙে মেকআপৰ ৰঙে একেই যেতিয়ালৈকে জগত থাকিল মাক পৰাস্ত কৰিব পৰা বীৰ বিশ্বত বিৰল আৰু ভাতৃ ৰাজ্যৰ সংবাদ সকলোৱে কৰ আদায় কৰিছেনে সকলো প্ৰজাই দাদা কৰ আদায় কৰিছে কিন্তু দাদা আমাৰ বৰ্তমানত ভাতৃ ঋষি মুনি দুজনে কৰ দিয়াৰ ভয়ত ৰাজ্য এৰি কৰিছে পলায়ন ভাতৃ দাদা সামান্য তপস্বীৰ ইমান সাহস ৰাজ্যত থাকি কৰ দিয়াৰ নামত ৰাজ্য এৰি কৰিছে পলায়ন ভাতৃ সিহঁতক তুৰন্তে ধৰি আনি হাতে কালে জিঞ্জিৰি লগাই লৈ আহিব ভাতৃ মোৰ সন্মুখলৈ সিহঁতৰ মুণ্ড ছেদন কৰি জ্বলন্ত মুকুন্দত মই সিহঁতক কৰিম অৱস্থা একদম বেয়া কৃপা আছে এইবোলে আমাৰ কৃষ্ণই বিষ্ণু এক্সেছ বুলি আছে গৰমত ভাল লাগিছে এই গৰমত পুৰা পৰা মানে একদম ওলাই গৈছে মুখেদি আৰু ইমান বেছি গৰম হৈছে চবৰে অৱস্থা বেয়া ভাওনা যুদ্ধ কৰি
মৰা দেখি মানুহজনে ভাবিছে সঁচা সঁচিকৈ মৰিলে বুলি মোক জগাবলৈ চেষ্টা কৰি আছে, বাৰে বাৰে মোক মাতি মাতি উঠা উঠা বুলি কৈ আছে, উঠ উঠ বুলি কৈ আছে। চাওকচোন কেনেকুৱা কৰিছে মানুহজনে। আমাৰ ভাও এদাই হ'ল, মেকআপ কৰি লৈছোঁ আৰু ভাওনা চলি আছে আৰু অকণমান দেৰি আছে। এইফালে চলি আছে ভাত পানী খোৱা পৰ্ব। ভাত খোৱা খোৱা বাঢ়িব যিমানেই ডালত বেছিকৈ দিলে সিমানেই বৰষুণটো বেছিকৈ আহিছে। আমাৰ সুখদেৱ আছে, সুখদেৱে কিবা এটা ক'ব। চালালি মই বাই ভাল থাপত মানে মেকআপটো কৰি দিয়া। অতি সুন্দৰ। নমস্কাৰ, আজি লক্ষীপ্ৰসাদ দাৰ নিমন্ত্ৰণত আজি জন্মেজয় ভাওটো গালোহি পৰীক্ষিত পুত্ৰৰূপে। যথেষ্ট ভাল লাগিল, মেৰিল ৰাখি সঁহাৰি পালোঁ। যথেষ্ট দেৰিলৈকে ইয়াত দৰ্শক আছিলে, গতিকে আমি যথেষ্ট সঁহাৰি পাইছোঁ। কৃষ্ণ জয়গুৰু শংকৰ। অসমীয়া ভাওনা সংস্কৃতি আৰু মানুহ কমেও 500 অধিক। প্ৰথম অৱস্থাততো প্ৰায় 1000 চোঁ অৱস্থা, কিন্তু নামঘৰৰ বাকৰি সম্পূৰ্ণ ভৰ্তি আছিল আৰু বাহিৰতো ব্যৱস্থা কৰি দিছিলে। গতিকে সকলোৱে আজি এই ভাওনাখন যথেষ্ট ভাল পালে বুলি আশা কৰিছোঁ আৰু ভগৱন্তৰ ওচৰত সকলোৱে মংগলত কামনা কৰিছোঁ। কৃষ্ণ। শেষ হ'ল আমাৰ লগত সামৰিলোঁ আজিলৈ। বৰ ধুনীয়া হৈছে, ভাওনা ভাল হৈছে। নিজে কৰিছোঁ বুলি কোৱা নাই, ভাওনাভাগ ভাল হৈছে। কাল গাইছিলে, বৰ ধুনীয়া ভাও গাইছিলে। কিয় কাল গাইছিলে, ভাল হৈছে। ৰাইজৰ বৰ ধুনীয়া সঁহাৰি, ভাল লাগিল। ভিডিঅ' দিবা নেকি? ভিডিঅ' দিম। দিবা। তোমাৰ পাপুদাৰ ড্ৰেছ বহুত ধুনীয়া ধুনীয়া। আজি আকৌ নতুন এটা ড্ৰেছ পিন্ধিছোঁ। এতিয়ালৈকে মই পাপুদাৰ লগত 10খনমান ভাওনা কৰিছোঁ, 10 বাৰে নতুন ড্ৰেছ পিন্ধিব পাইছোঁ। কণ্টেক্ট নম্বৰটো মই লগাই দিম। আগতো দিয়া আছে নম্বৰ, আগতো ভিডিঅ'ত লগাই দিবা, চাব। সকলোৱে আশীৰ্বাদ কৰিব। আনটো একো নাই, ৰাইজে ভাল বুলি ক'লে ভাল আৰু ৰাইজে এনে বেয়া বুলি ক'ব বেয়া, নহয় জানো? সেইটো ভাল হৈ থকালৈকে চলি থাকোঁ। আৰু তেওঁলোককো ধন্যবাদ জনাইছোঁ, আমাক মাতি মেলি আনি এইখন ৰাইজৰ আগত এনেকৈ অকণমান অভিনয় কৰি দেখুৱাবলৈ যিখন সুবিধা দিলে, সঁচাকৈ বহুত বহুত ধন্যবাদ। আৰু ভগৱানে কুশলে ৰাখক। জৰগাই আজি ভাল গাইছে, জৰগাই ভাল গাইছে। পাপুদাকো ধন্যবাদ জনালোঁ, ইমান দূৰৰ পৰা আহি আমাৰ সহায় কৰি দিয়াৰ কাৰণে। তো আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। ধন্যবাদ।